নমস্কাৰ প্ৰিয় দৰ্শক জব কাৰ্ডৰ পইচা কোনটো বেংকত সোমাইছে হেতু চাবলৈ আপুনি ক্ৰোম বা গুগল যিকোনো এটা ব্ৰাউজাৰ খুলিব পাৰে কিন্তু ক্ৰোমত খুলিলে বেছি সুবিধা হয় এই কামটোৰ কাৰণে গতিকে যিমান পাৰে আপুনি ক্ৰোমত চেষ্টা কৰিব যদি ক্ৰোমটো আপোনাৰ অসুবিধা আছে নুখুলে তেনেহলে আপুনি গুগলত খুলিব পাৰে কিন্তু গুগলত অলপ কঠিন ইয়াত ক্ৰোমত কৰিলে কেইটামান কামৰ কাৰণে অতি সুবিধা হয় গতিকে আপুনি ক্ৰোমত চুই দিব এনেকৈ আহি যাব ইয়াত আপুনি সাৰ্চ কৰিব ইয়াত লিখিব এনৰেগা ইয়াত যেনেকৈ এনৰেগা লিখা আছে এই শব্দটো এটো ইয়াত লিখিব NREGA এনৰেগা এই এনৰেগা লিখি আপুনি সাৰ্চ কৰি দিব ইয়াত গো কৰি দিলে হৈ যাব কিন্তু ইয়াত এনৰেগা লিখাৰ লগে লগে nrega.nic.in আছে এইখিনি আপুনি নিলিখিব ইয়াত গৈ আপুনি কাটি দিব ইয়াত পৰা ইয়াত গৈ হেতু কাটি দিব কিন্তু nrega-টো কেৱল nrega থাকিলে অলপ সুবিধা হয় ওয়েবসাইট যাবৰ কাৰণে তাৰ পিছত ইয়াত গো কৰি দিব এনেকৈ লগে লগে এনেকৈ এটা পেজ খোল খাই যাব ইয়াত আপুনি কতো চুবলৈ দৰকাৰ নাই ইয়াত ডাইৰেক্ট আপুনি জব কাৰ্ড লিখা আছে জব কাৰ্ডত চুব ইয়াত টাচ কৰি দিব জব কাৰ্ডত টাচ কৰাৰ লগে লগে এটো আপোনাৰ চলিব ষ্টাৰ্ট কৰিব আপোনাৰ নেটৱৰ্ক প্ৰবলেম হৈছে মোৰ গতিকে এই কাৰণে অলপ টাইম লাগিব পাৰে আহি গল এতিয়া অহা পাছত এনেকৈ আপুনি জুম কৰিব ডাঙৰ সৰু কৰিব পাৰিব ইয়াত দেখিবলৈ পাইছে 2 নম্বৰ লাইনটোত ইয়াত জব কাৰ্ড লিখা আছে জব স্লিপ মানে জেনাৰেট ৰিপৰ্ট ইয়াতে আপুনি চুই দিব চুই দিয়াৰ লগে লগে অলপ পাছতে এটা পেজ খোল খাব এনেকৈ এইখিনি এটো অলপ আপুনি জুম কৰিব পাৰে জুম কৰি ল'ব পাৰে আঙুলি ইয়াত এটা লৈ অলপ বহল কৰি দিব এনেকৈ তাৰ পিছত আহি যাব এইখিনি ইয়াত আপুনি এতিয়া নিজৰ জিলাখন সিলেক্ট কৰি ল'ব ও জিলা নহয় আপোনাৰ ষ্টেটটো আপুনি ইয়াতে সিলেক্ট কৰিব ৰাজ্যটো মই অসমৰ হয় গতিকে মই অসমটো ইয়াত সিলেক্ট কৰিছো তাৰ পাছত আকৌ অলপ জুম কৰিব এনেকৈ তাৰ পাছত ইয়াত সিলেক্ট কৰিব 2022-23 সিলেক্ট কৰিব 2023-24 টো স্টাৰ্ট হোৱা নাই গতিকে 2022-23 টো আপুনি সিলেক্ট কৰিব ইয়াত তাৰ পিছত ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব জিলাখন নিজৰ জিলাখন ইয়াৰ পৰা আপুনি স্ক্ৰল আপ বা ডাউন কৰি এনেকৈ সিলেক্ট কৰি ল'ব পাৰিব ইয়াত মই নিজৰ জিলাখন সিলেক্ট কৰি লৈছো তাৰ পিছত ইয়াত আপুনি ব্লক সিলেক্ট কৰিব ব্লকটো আপুনি ইয়াৰ পৰা নিজৰ জিলাখনত যিমান কেটা ব্লক আছে গতিকে আহি যাব ইয়াৰ পৰা আপুনি ব্লকটো নিজৰ ব্লকটো সিলেক্ট কৰি ল'ব তাৰ পিছত আহিব ইয়াত পঞ্চায়ত গ্ৰাম পঞ্চায়তটো আপোনাৰ ইয়াত পঞ্চায়ত লিখা আছে ইয়াত চুই দিব আপোনাৰ ব্লকৰ আন্ডাৰত যিমান পঞ্চায়ত আছে গতিখিনি ইয়াত আহি যাব ইয়াৰ পৰা আপুনি নিজৰ ব্লকটো বাছি লৈ টাচ কৰি দিব তাতে ইয়াত টাচ কৰি দিছো মই তেনেকৈ তাৰ পাছত হৈ যোৱা এইখিনি হৈ গল এতিয়া আপুনি প্ৰসিড আছে এই প্ৰসিডত টাচ কৰি দিব অলপ দেৰি পাছতে আপোনাৰ নতুন এটা পেজ খোল খাই যাব এই বস্তুটো এনেকৈ এই নীলা হৈ গল এই নীলাটো আপোনাৰ লাহেকৈ ইয়াত পোৱাৰ লগে লগে আপোনাৰ এটা নতুন পেজ খোল খাই যাব নেট স্লো কাৰণে মোৰ অলপ দেৰি লাগিছে গতিকে মই অলপ পিউজ কৰি দিছো দেখিব পাইছে চলি আছে আহি গৈছে তাৰ পাছত এনেকৈ এটা পেজ খোল খাব ইয়াত আপুনি ওপৰলৈ তৰলৈ নানা ধৰণৰ বহুতখিনি কিবা কিবি চাব পাৰে এইবোৰ চাবলৈ নালাগে আমাক জব কাৰ্ডৰ পইচাটো ক'ত সোমাইছে কোনটো বেংকত সোমাইছে হেতুহে চাব লাগে গতিকে ইয়াত আমি প্ৰথমতে টাচ কৰিব লাগিব এইটো 4 নম্বৰ জব কাৰ্ড লিখা আছে এমপ্লয়মেন্ট ৰেজিষ্টাৰ আছে ইয়াতে আপুনি চুই দিব এনেকৈ
অলপ দেৰি পাছতে আকৌ এটা নতুন পেজ খোল খাব। এই বস্তুটো গৈ আছে, চাই লওক। অলপ দেৰি ৰখি দিব। দেখিব পাইছে এখন নতুন পেজটো খোল খাই গ'ল। এইখন দেখিব পালে। ইয়াত আপোনাৰ পঞ্চায়তত যিমান জব কাৰ্ড আছে গোটেইখিনি জব কাৰ্ড ইয়াত আপোনাক শ্ব' কৰিব। ইয়াৰ পৰা আপুনি এতিয়া নিজৰ জব কাৰ্ডটো বাছি ল'ব লাগিব, যিটো জব কাৰ্ডৰ আপুনি চাব বিচাৰিছে। একেবাৰে সহজ পদ্ধতিটো মই আপোনাক শিকাই দিছোঁ। ভয় খাব নালাগে ইয়াৰ পৰা ইমান জব কাৰ্ডৰ ভিতৰত কেনেকৈ চাম বুলি। একেবাৰে চমু, এবাৰ ক্লিক কৰিলে আপুনি বিচাৰি পাব পাৰিব। কেনেকৈ সেইটো মই কৈ আছোঁ। আপুনি যাৰ জব কাৰ্ডখনৰ বিষয়ে চাব বিচাৰিছে, এতিয়া সেই জব কাৰ্ডখনৰ নম্বৰটো আপুনি কিন্তু জানিব লাগিব মানে আপুনি লিখি লওক ক'ৰবাত সেই জব কাৰ্ডখনৰ নম্বৰটো। প্ৰথমতে এইফালে এনেকৈ থাকিব, আপোনাক দেখাই দিছোঁ। আগফালে 3টা আখৰ এনেকৈ থাকিব, 3টা বা 4টা থাকিব পাৰে, 3টাই থাকিব প্ৰায়। তাৰপিছত অব্লিক চিনটোও থাকিব এনেকৈ। তাৰপিছত এইফালে মেইন জব কাৰ্ডখনৰ নম্বৰটো থাকিব। এইকেইটা আখৰ আপুনি লিখি লওক, এই অংককেইটা আপোনাৰ। এইফালে 3টা অব্লিক, এইফালে এনেকৈ। এইটো আপোনাৰ গাঁৱৰ কোড নম্বৰটো, এইটো জব কাৰ্ড নম্বৰটো। গতিকে এইটো লিখি লোৱাৰ পাছত আপুনি কেনেকৈ বিচাৰিব, একেবাৰে সহজ পদ্ধতিত সেইটো মই শিকাই দিছোঁ। আপুনি ইয়াত যাব, ইয়াত টাচ কৰিব এনেকৈ। তাৰপাছত আপোনাৰ ইয়াত ফাইণ্ড পেজ বুলি আহিব। ইয়াত ফাইণ্ড পেজ, এই ফাইণ্ড পেজত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে ইয়াত আপুনি জব কাৰ্ডটো এতিয়া যিখিনি লিখি লৈছে আপুনি বা মনত ৰাখিছে সেইখিনি আপুনি ইয়াত লিখিব লাগিব। এতিয়া মই লিখিম 007 হ'ল। তাৰপিছত অব্লিক লিখিব লাগিব। ইয়াত চুই কিনি এইটো অব্লিকত চুম। তাৰপাছত ইয়াত চুই কিনি পুনৰ আকৌ অংক উলিয়াম। ইয়াত লিখিম এতিয়া 500। 500 ইয়াত লিখিম 500। 500 নহয়, 505। এইটো তাত লিখি দিয়াৰ লগে লগে মই যিটো জব কাৰ্ড নম্বৰ বিচাৰিছিলোঁ সেই জব কাৰ্ড নম্বৰটো ইয়াত আহি গ'ল, 007505। ইয়াত এতিয়া আপুনি টাচ কৰি দিব। অলপ দেৰি পাছতে আপোনাৰ এনেকৈ যিটো জব কাৰ্ড নম্বৰ আপুনি চাব বিচাৰিছিলে সেই জব কাৰ্ডখনৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াত আহি গ'ল। মানে জব কাৰ্ডখনো শ্ব' কৰিছে ইয়াত, আৰু কেতিয়া কেতিয়া কাম কৰিলে, কোন কোন দিনত কাম কৰিলে, গোটেইখিনি ক'ত কাম কৰিলে গোটেইখিনি ইয়াত দেখাই দিব। ইয়াত এনেকৈ দেখাই দিব। জব কাৰ্ডখনো আপুনি এনেকৈ জুম কৰি চাব পাৰে। তাৰপাছত ক'ত কাম কৰিলে সেইখিনি সম্পূৰ্ণ ইয়াত ডিটেইলছখিনি আহি গ'ল। ইয়াৰ পৰা আপুনি জুম কৰি এনেকৈ চাব পাৰিব এতিয়া আপুনি ক'ত কাম কৰিছিলে। সেই মানুহজনীৰ নাম হ'ল পূৰ্ণিমা গায়ন মৰাণ। তেখেতৰ এই লাষ্টৰ কামটো ক'ত পইচা সোমালে, কোন বেংকত সোমালে সেইটো চাব বিচাৰিছোঁ। এতিয়া আপুনি এইটো চাব পাৰে, কোন তাৰিখত সোমালে, কিমান দিনৰ পইচা সোমালে, কি কামত সোমালে এইটো লিখা আছে। তাৰ এইফালে আছে মানে কিমান টকা সোমালে সেইটো। আৰু এতিয়া আমাক দৰকাৰ হ'ব এইটো হ'ল মাষ্টাৰ ৰোল নম্বৰ। এই মাষ্টাৰ ৰোল নম্বৰটো আপুনি লিখি ল'ব ক'ৰবাত বহীত, নহ'লে মনত ৰাখি ল'ব। এতিয়া এইটো প্ৰয়োজন হ'ব, এই মাষ্টাৰ ৰোল নম্বৰটো। এতিয়া মনত থৈ দিছোঁ 24260। মনত ৰাখি ল'লেই হ'ব, বা আপুনি যদি পাহৰিব পাৰে তেনেহ'লে বহীত লিখি ল'লে ভাল হ'ব। এতিয়া মনত থৈ দিছোঁ 24260। ইয়াত চুই দিব এনেকৈ মাষ্টাৰ ৰোলটোত। অলপ দেৰি পাছতে নতুন পেজ খোল খাই যাব এনেকৈ এইখন। তাৰপৰা এইখন আপুনি আকৌ জুম কৰি ল'ব পাৰিব এনেকৈ। এতিয়া আমি যিটো নম্বৰ মনত ৰাখিছিলোঁ সেইটো হ'ল 24260। সেইটো আপুনি ইয়াত বিচাৰিব, এইখিনিত ইয়াত বিচাৰিব। ইয়াত দেখিবলৈ পাইছে 24260। ইয়াতে
সেই মানুহগৰাকীৰ নামটো থাকিব এইখন মাষ্টাৰ ৰোলত। এতিয়া আমি চুই দিম ইয়াত 24260 ইয়াত চুই দিম। চুই দিয়াৰ লগে লগে নতুন এটা পেজ খোল খাব এনেকৈ। ইয়াত দেখিবলৈ পালে এইখনেই হ'ল মাষ্টাৰ ৰোলখন। সেই মানুহগৰাকীয়ে এই মাষ্টাৰ ৰোলতে কাম কৰিছিলে এইখন মাষ্টাৰ ৰোলত। এইখন মাষ্টাৰ ৰোলত তেখেতৰ লগত আৰু কোনে কোনে কাম কৰিছিলে গোটেইখিনি মানুহৰ নাম ইয়াত ওলাই পৰিছে। এতিয়া তেখেতৰ নামটো ইয়াৰ পৰা চাম আমি। পূৰ্ণিমা গায়ন মৰাণ আছিলে, এইটো পূৰ্ণিমা গায়ন মৰাণ। এইটো আমি বিচাৰি পালোঁ তেখেতৰ নাম্বাৰটো। এতিয়া তেখেতৰ পোনে পোনে আপুনি এফালে যাব লাগিব। এইটো এইফালে পিছফালে এনেকৈ নি থাকিব। নি থকাৰ পাছত ইয়াত পাব এইটো হ'ল ৱেজ লিষ্ট নাম্বাৰ। এই ৱেজ লিষ্ট নাম্বাৰটো এতিয়া আমাক আকৌ প্ৰয়োজন হ'ব। এইটো আপুনি বহীত লিখি ল'ব পাৰে, নহ'লে আপুনি এইটো কপিও কৰি ল'ব পাৰে। কপি কৰিবলৈ আপুনি যদি নেজানে মই শিকাই দিছোঁ কেনেকৈ কৰিব লাগে, বা যদি জানে ভালে কথা, যদি নেজানে বহীত লিখি ল'ব। এতিয়া কিন্তু কপি কৰিলে সুবিধা হয়, গতিকে কপি কৰি ল'লে কেনেকৈ কপি কৰিব লাগে সেইটো শিকাই আছোঁ। কপি কৰিবলৈ হ'লে প্ৰথমতে ইয়াতে আপুনি অলপ দেৰি টাচ কৰি ৰাখিব। আঙুলি এনেকৈ চুই থৈ দিব। এনেকৈ চুই দিয়াৰ লগে লগে আপোনাৰ আখৰখিনি নীলা হৈ যাব। তাত ইয়াত কপি বুলি আহিলে কপিত চুই দিব। এতিয়া ইয়াত কপিত চুই দিয়াৰ লগে লগে এইটো কপি হৈ গ'ল। তাৰপিছত আপুনি এতিয়া এই 3 ডট আছে বা 3টা বিন্দু আছে, ইয়াত টাচ কৰিব। তাৰপাছত আহিলে নিউ টেবত চুব। মানে এতিয়া নতুনকৈ আকৌ আমি গুগলটো আকৌ নতুনকৈ খুলিম। গতিকে আমি ইয়াত নিউ টেব চুম। ইয়াত নতুনকৈ গুগলটো খুলিলোঁ। ইয়াত পুনৰ আকৌ সেইটোৱেই আমি চাৰ্চ কৰিব লাগিব এনৰেগা। ইয়াত টাচ কৰি দিয়ক আগৰ লিখে। তাৰপৰা এনৰেগা লিখা আছে, এনৰেগা টাচ কৰি দিয়ক। পুনৰ এনৰেগা খুলি গ'ল। এতিয়া আমি আগতে জব কাৰ্ডত চুইছিলোঁ, এবাৰ এনৰেগা লিখা আছে ইয়াত চুম। ইয়াত চুই দিয়াৰ লগে লগে আপোনাৰ এনেকৈ এখন পেজ খোল খাব। পেজখন আপুনি যদি নেট শ্ল' হয় তেনেহ'লে আপোনাৰ এনেকৈ নেদেখাব পাৰে, কিন্তু অলপ দেৰি ৰখি দিব আপুনি। অলপ দেৰি যদি ৰখি দিয়ে তেতিয়া পুনৰ এনেকৈ ফটোখিনি আহিব। এই ফটোখিনি আহিব আৰু এই বস্তুটো আহিব। এতিয়া এই বস্তুটো নহালৈকে আপুনি ৰখি থাকিব লাগিব। গতিকে আমাৰ আহি গৈছে, আমি এতিয়া ফটোকলি ইয়াত আমি চুই দিব পাৰিম। এতিয়া এইটো আমি ইয়াত চুম। ইয়াত চুই দিম। এইটো ভুল হৈ গৈছে। ইয়াত চুই দিব, আপুনি টাচ কৰিব। টাচ কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ নতুন এটা পেজ খোল খাব। ইয়াত এইটো দেখিব পাইছে। এইটো আপুনি জুম কৰি ল'ব অলপ এনেকৈ। জুম কৰি প্ৰথমতে ইয়াত চিলেক্ট লিখা আছে, এই চিলেক্টত আপুনি চুব। চিলেক্টত আমি ৱেজ লিষ্টটো চিলেক্ট কৰিব লাগিব। এতিয়া ৱেজ লিষ্ট ইয়াত আমি চুই দিম। ৱেজ লিষ্ট। তাৰপাছত এইফালে অলপ এনেকৈ ঠেলিব। ইয়াত আপোনাৰ ষ্টেট লিখা আছে, ষ্টেটত চুব। নিজৰ ষ্টেটটো আপুনি চিলেক্ট কৰিব। আসাম চিলেক্ট কৰিছোঁ মই ইয়াত। তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত নিজৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। স্ক্ৰল আপ বা ডাউন কৰি লৈ ইয়াত মই নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। ইয়াত তাৰপাছত এইখিনি হৈ গ'ল। এতিয়া মেইন কামটো আছে ইয়াত আপুনি ৱেজ লিষ্টটো আপুনি যিটো লিখি ৰাখিছিলে সেইটো আপুনি বহিৰ পৰা হ'লেও টুকি পিনি ইয়াত লিখিব লাগিব। নহ'লে আপুনি যদি কপি কৰি ৰাখিছিলে মই থোৱা লিখা, তেনেহ'লে আপুনি ইয়াত পেষ্ট কৰিব লাগিব। ইয়াত মানে কেনেকৈ পেষ্ট কৰে, ইয়াত আপুনি আঙুলিটোৱে এনেকৈ অলপ দেৰি যদি চুই ৰাখে আপোনাৰ পেষ্ট বুলি ওলাব, তাত চুব লাগিব। চাই থাকিব এনেকৈ। এতিয়া অলপ আঙুলিটোৱে চুই দিলোঁ, এতিয়া পেষ্ট বুলি ওলালে মই ইয়াত পেষ্ট কৰি দিম। সেইখিনি আখৰ ইয়াত আহি গ'ল, যিখিনি আপুনি অলপ আগতে আপুনি কপি কৰিছিলে। বা যদি আপুনি বহীত লিখি লৈছে সেইখিনি আপুনি ইয়াত টাইপ কৰি ইয়াত লিখিব লাগিব। এইখিনি হৈ যোৱাৰ পাছত এনেকৈ এইফালে অলপ ঠেলি দিব। এনেকৈ গ' লিখা আছে, গ'ত চুই দিব। গ'ত চুই দিয়াৰ লগে লগে অলপ দেৰি পাছতে এইটো বস্তু খোল খাই গ'ল। আপুনি আকৌ পুনৰ জুম কৰিব এনেকৈ।
জুম কৰাৰ পাছত ইয়াত ৱেজ লিষ্ট নাম্বাৰ লিখা আছে ৱেজ লিষ্ট নাম্বাৰ ইয়াত আপুনি টাচ কৰি দিব ইয়াত এনেকৈ আঙুলিয়ে টাচ কৰি দিয়াৰ লগে লগে এইখন আপোনাৰ গোটেইখিনি ইয়াত আহি গ'ল মানে জব কাৰ্ড আপোনাৰ ওচৰৰ পাজৰে কাম কৰা মানুহৰ জব কাৰ্ডৰ নম্বৰবিলাক আহি গ'ল ইয়াৰ পৰা আপুনি নিজৰ জব কাৰ্ডৰ নম্বৰটো পুনৰ বাছি ল'ব লাগিব ভয় খাব নালাগে একেবাৰে উজু চমু কৈ দেখাইছোঁ এই 3 ডট দেখাইছে ইয়াত আপুনি আগৰ দৰে চুই দিব এনেকৈ তাৰপিছত পুনৰ ইয়ালৈ আহিব ফাইন ইন পেজ লিখা আছে ফাইন ইন পেজ ইয়াত চুই দিব চুই দিয়াৰ পাছত ইয়াত যেনেকৈ আপুনি জব কাৰ্ডখন মই আগতে টাচ সাৰ্চ কৰিছিলোঁ গতিকে লিখা আছে সেইখিনি কাটি দিব আপুনি কাটিবলৈ হ'লে আপুনি ইয়াত আছে ইয়াত চুই দিব এনেকৈ তাৰপাছত আপোনাৰ নিজৰ জব কাৰ্ডখন আপুনি ইয়াত টাইপ কৰিব আৰু লিখিম এতিয়া মই 007 তাৰপৰা অবলিকটো দিবলৈ হ'লে এইটো 3 1 2 3 4 আছে ইয়াত চুই দিম এই অবলিকটো আহি গ'ল অবলিকটো চুম তাৰপিছত পুনৰ ABCD আছে ABCD আছে ইয়াত চুই দিম তাৰপাছত আকৌ লিখিম এতিয়া জব কাৰ্ড নম্বৰটো 505 ইয়াত দেখাই দিলে হাইলাইট হৈ গ'ল জব কাৰ্ড নম্বৰটো আমি বিচাৰি পালোঁ এতিয়া এফালে আগফালে অলপ এনেকৈ ঠেলি দিম এনেকৈ ঠেলি দিয়াৰ পাছত ইয়াত এটা নম্বৰ আছে এইটো আমাক অতি দৰকাৰ হ'ব এতিয়া এইটো FTO নম্বৰটো এইটো ইয়াৰ পৰা ইয়ালৈ এইখিনি এইটো AS লিখা আছে ইয়াৰ পৰা কৰি এইটো 828 ইয়ালৈকে আমাক এই নম্বৰটো এতিয়া দৰকাৰ হ'ব এই নম্বৰটো আপুনি বহিত লিখি ল'ব পাৰে বা নহলে মোৰ দৰে কপি কৰিলেও হ'ব মই কপি কৰি ল'ম এতিয়া কপি কৰিবলৈ একেবাৰে সময় ইয়াতে আপুনি অলপ চুই ৰাখিব এনেকৈ কৰি কিনি 1 সেকেন্ড মান চুই দিলেই আপুনি একে জেগাতে এনেকৈ চুই ৰাখিব আঙুলিয়ে টিপি ৰাখিব এনেকৈ তেতিয়া আপোনাৰ এখিনি যেতিয়া আখৰখিনি ব্লু হৈ গ'ল তাৰপাছত কপি আছে কপিত চুই দিব ইয়াত কপিত চুই দিলে এতিয়া পুনৰ বেক যাম আমি এবাৰ বেক যাবলৈ হ'লে আপোনাৰ ইয়াত আপোনাৰ মোবাইলৰ বেক যেটো আপোনাৰ কাৰ চিনটো বেকাকৰ কাৰ চিনটো আছে ইয়াত চুই দিব এবাৰ এনেকৈ অলপ দেৰি পাছতে আৰু এবাৰ বেক যাব লাগিব তেনেকৈ ইয়াতে আপুনি বেকা কাৰ চিন পাততে আৰু এবাৰ চুই দিব বেক গলো বেক যোৱাৰ পাছত আগলৈ এনেকৈ আহিলো এনেকৈ তাৰপাছত আগতে যত ৱেজ লিষ্ট চুইছিলোঁ তাতে আপুনি ইয়াত চুব এবাৰ বেলেগ এটা ঠাইত চুব লাগিব ৱেজ লিষ্ট আগতে আমি চুইছিলোঁ এবাৰ চুম এতিয়া আমি ফাইন ট্ৰান্সফাৰ অৰ্ডাৰ ইয়াত আমি চুম এতিয়া ইয়াত চুইলোঁ তাৰপাছত এইখিনি আমাৰ ষ্টেট আৰু ডিস্ট্ৰিক্ট এইবিলাক ফিল কৰাই আছে আগতে কৰি থোৱা আছে এতিয়া আমাৰ দৰকাৰ নাই এতিয়া মাত্ৰ এই ঘৰটো আমাৰ প্ৰয়োজন হ'ব এতিয়া যেটো আমি কপি কৰি থৈছো হেতু আমি ইয়াত এতিয়া পেস্ট কৰিব লাগিব বা আপুনি যদি বহিত লিখিছে সেইখিনি আপুনি টাইপ কৰি ইয়াত লিখিব লাগিব এতিয়া মই কপি কৰি থৈছো মই মাত্ৰ ইয়াত পেস্ট কৰি দিম এনেকৈ কৰি অলপ টিপি থৈ দিলো পেস্ট ওলাই গ'ল এতিয়া এই পেষ্টত চুই দিম পেষ্টত চুই দিলো এনেকৈ এইখিনি বহি গ'ল আপুনি যদি বহিত লিখি থৈছে তেনেহলে তাত আপুনি টাইপ কৰি এইখিনি বহাব লাগিব তাৰপিছত এই গো চুই আছে গো চুই দিম গো টাচ কৰি দিম এনেকৈ অলপ দেৰি পাছতে এইখন আমাৰ খুল খাই যাব প্ৰিয় দৰ্শক মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক অনুগ্ৰহ কৰি এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ মই এই চেনেলত দি থাকিম আপোনালোকে পাই থাকিব এতিয়া আহি গ'ল আমাৰ কোন বেংকত পইচা সোমাইছে এতিয়া এইখিনি আহি গ'ল এতিয়া নিজৰ জব কাৰ্ডখন আপুনি সিলেক্ট কৰিবলৈ হ'লে ঠিক তেনেকৈ ইয়াত আকৌ চুব ইয়াত 3 ডটটো ইয়াত তাৰপিছত আহিব ইয়াত ফাইন ইন পেজ আহিব অহা পাছত ইয়াত জব কাৰ্ডটো পুনৰ আগৰ দৰে লিখিব ইয়াত এইখিনি কাটি ল'ব প্ৰথমতে এতিয়া লিখিম পুনৰ 007 অবলিক 505 ইয়া আহি গ'ল আমাৰ দেখাই দিলে এতিয়া পুনে আমি চাই যাম এফালে আগফালে ঠেলি গৈ এনেকৈ আগফালে ঠেলি লৈ যাম এইখিনি দেখা পাইছো ইয়া পূৰ্ণিমা গায়ন মৰাণ আহিলে তেখেতৰ পইচাটো
1374 টকা সোমালে আসাম গ্ৰামীণ বিকাশ বেংকত সোমালে। ঠিক তেনেকৈ আপুনিও চাব পাৰিব নিজৰ বেংকত কোন বেংকত পইচা সোমালে আপোনাৰ জব কাৰ্ডৰ কামৰ পইচাখিনি এনেকৈ চাব পাৰিব। একেবাৰে সহজ, এবাৰ কৰি লোৱাৰ পাছত আপুনি অতি সোনকালে কৰিব পাৰিব। মই আপোনাক শিকাওঁতে অলপ দেৰি লাগিলে, গতিকে আপুনি এনেকৈ আনৰ হওক নিজৰ হওক কোন বেংকত পইচা সোমাইছে চাব পাৰিব। এয়াই আছিল ভিডিঅ'টো প্ৰিয় দৰ্শক। যদি ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে ভৱিষ্যতে মই যিকোনো এনেধৰণৰ ভিডিঅ' দিলে আপুনি চাব পাৰে। ধন্যবাদ।